নমস্কাৰ, মই পূজাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ ক'লা কচু ভাজি ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। কচুকেইডাল আমি ভালকৈ চেলাই কেনে সৰু সৰুকৈ কাটি লৈছোঁ। কচুখিনি ধুই কেনে আমি পানী সৰিব অলপ দেৰি থৈ দিম। কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখনত মিঠাতেল দি কেনে অলপ দেৰি তেলখিনি গৰম হ'ব থ'ম। আপোনালোকে কচু বনাব জানেই নিশ্চয়, কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকে তাৰে ৰেচিপি লৈ আহিছোঁ। পিঁয়াজ দিছোঁ এটা সৰু সৰুকৈ কাটি। পিঁয়াজখিনি ভালকৈ ভজাৰ পাছত এতিয়া আমি কচুখিনি দিম। ইয়াতে আমি কোনো ধৰণৰ টেঙা ব্যৱহাৰ নকৰোঁ, একেবাৰে চিম্পল ষ্টাইলত বনাম। কচুখিনি দি কেনে আমি ইয়াতে নিমখ হালধি দি ল'ম। ইয়াতে মই কোনো ধৰণৰ জলকীয়া ব্যৱহাৰ কৰা নাই, দেখিছে আপোনালোকে। ইয়াতে মই শুকান জলকীয়াৰ পেষ্ট এটা ব্যৱহাৰ কৰিছোঁ। এইটো শুকান জলকীয়া গুড়ি কৰি কিনে মিঠাতেলৰ লগত সানি থৈ দিয়া হয়। তাৰে আমি 1 চামুচ পেষ্ট ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালকৈ গোটেইখিনি আমি মিহলাই ল'ম। আদা নহৰু পেষ্ট দিছোঁ অলপ। আদা নহৰু পেষ্টখিনিও আমি ভালকৈ গোটেইখিনি মিহলাই ল'ম। অলপ দেৰিৰ কাৰণে আমি কচুখিনি ঢাকোন মাৰি থৈ দিম। কিছু সময়ৰ পিছত ঢাকনখন খুলি কিনে আমি সিজিছেনে চাম। কচুখিনি প্ৰায় আধা সিজিছে। গোটেইখিনি লাৰি দি কিনে আমি আৰু অলপ দেৰি এইখিনি ঢাকি কিনে সিজিব দিম। মই ইয়াতে কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ। আপোনালোকে দেখিছে পানী দিয়া নাই। মই এনেকৈ কম জুইতে সিজাম কচুখিনি। ঢাকনখন মাৰি অলপ দেৰি কাৰণে সিজিব থৈ দিম। কিছু সময়ৰ পিছত ঢাকনখন খুলি কেনে কচুখিনি এবাৰ লাৰি দিম। এনেধৰণে আপোনালোকে ঘৰত বনাই খাবচোন এদিন, নিশ্চয় ভাল পাব খাই কিনে। আৰু মই ইয়াতে কোনো ধৰণৰ টেঙা ব্যৱহাৰ কৰা নাই, কিন্তু ভালকৈ ভাজিছোঁ কচুখিনি। আপোনালোকে যিমান ভাজিব কচু নুখুজে। সেইখিনি আমি খন্তি খন্তি ভাঙি লওঁ। আমি ভালকৈ কচুখিনি গোটেইখিনি গুড়ি কৰি লৈছোঁ। লোৱাৰ পাছত আমি এতিয়া কচুখিনি 5 মিনিটমান ভালকৈ ভাজি ল'ম। কচুখিনি ভালকৈ ভাজি লোৱাৰ পাছত কচুখিনি মই নমাই ল'ম। আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ঘৰতে এনেধৰণে বনাই খাবচোন। বনাই খাই মোক কমেণ্ট কৰি জনাব।